এভৰিৱান মই বিনোদ বৰা আপোনালোকক স্বাগতম জনাইছোঁ B3 এণ্টাৰটেইনাৰ অসমৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আমি যাম অকণমান ফুৰিবৰ কাৰণে। বতৰো বৰ বিশেষ বেয়া নহয়, বতৰটো ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই, তাৰ মাজতে চলি আছে। তো বহুত খুব ভাল লাগিব গৈ। তো ভাবিলোঁ ব্লগ এটা কৰি দিওঁ, আপোনালোককো লৈ যাওঁ লগত। খুব ধুনীয়া লখিমপুৰৰ জেগা। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টাটো টিপি দিব, যাতে মই যেতিয়াই ভিডিঅ' লৈ আহোঁ তেতিয়াই আপোনালোকে পায়। ভিডিঅ'টো লাষ্টলৈকে চাব, নিজৰে জেগা খুব ধুনীয়া হৈ আছে এইকেইদিন চাবৰ কাৰণে। কি কয়, বতৰ ধুনীয়া। এতিয়া যাওঁ বলক, লেটছ গো। Asik, 7 direct. এইখন হৈছে টঙিঘৰ। ইয়াতে মাংসটো বনাব দিয়া আছিলে, তো তাত বনাই মেলি নাখাওঁ আৰু পুলিচে ৰেট চেট পেলাই আছে বোলে, তো সেইকাৰণে মাংসটো ইয়াৰ পৰাই লৈ লৈছোঁ। তো গাইজ আমি আছোঁ বৰ্তমান কাকৈত এখন ৰেষ্টুৰেণ্ট আছে টঙিঘৰ বুলি। তো ইয়াতে মাংসটো বনাবৰ কাৰণে দি থোৱা হৈছিলে, তাত আকৌ বনাই মেলি খাবলৈ মানে এতিয়া অলপ প্ৰব্লেম হৈ আছে। এতিয়া মানুহবোৰ ইমানকৈ গৈ আছে যে তাত মানে পুলিচে ৰেট পেলাই দিছে মানে। তো সেইকাৰণে আমি তাত গৈ পিনি মাংস চাংস বনোৱা মেলা নকৰোঁ, তাত যাম আৰু এনেই প্লেচটো চাই মেলি তাতে খাই মেলি গুচি আহিম মানে। তো ইয়াতে মাংস লৈছোঁ টঙিঘৰ এখন। তো ইয়াৰ পৰা লৈ পিনি আমি ডাইৰেক্ট গৈ থাকিম। এতিয়া প্লেনটো অলপ চেঞ্জ কৰিবলগীয়া হ'ল, চেঞ্জ অফ প্লেন। আমি য'ত যাম বুলি ভাবিছিলোঁ তাত আজি যাব নোৱাৰিম, কাৰণ কেলৈ 15 আগষ্ট বুলি মানুহবোৰে তাত বেছিকৈ পাৰ্টি কৰি দিলে। চ' এতিয়া তাত পুলিচে চিকিউৰিটি দি আছে, তো তাত আজি যোৱাটো নহ'ব। আমি যাম বুলি ভাবিছিলোঁ কণা নদী একচুৱেলি, তাতে এতিয়া বহুত ভিৰ হৈ গ'ল। চ' আজি আমি যাম। তাত কি আছেনো, লখিমপুৰত জেগাৰ অভাৱ আছে জানো? তো এতিয়া আমি গৈ আছোঁ আৰু এটা মজা জেগাত, তো এইটো চাই মজা পাব। তো ব'লক, লেটছ গো। বসন্তী হয়, এইখন লৈ মই ঘূৰি ফুৰোঁ দিহিঙে দিপাঙে। আজি ৰাইডাৰ লৈ আহিছোঁ, কেপি মিলাই দা চা লৈ আহিছোঁ পূৰা। এতিয়া আমি আগত যাম, মস্ত ভিউ এটা আছে চাম। মই খোজকাঢ়ি যাম, এই স্কুটিত
জানিবই লাগে পানী জেগাত আহিছোঁ জোতাযোৰ পিন্ধি আহিব লাগে নেকি ইয়াত নোৱাৰি ইফালে যাম তো এইখানে আসলে দীৰ্ঘা তো ইয়ালৈ আহিলোঁ আজি অলপ মস্তি কৰিলোঁ লগৰকেইটা তাত আছে তো চবেই দেখিছে আৰু এতিয়া আৰু ভাল লাগিব মানে আমি ইয়াত অকণমান পাছত ইয়াত অলপ গা ধুবলৈ ট্ৰাই কৰিম যদি পানীৰ মাজত বেছি দ নাই তো আমি প্ৰথমতে যাম বুলি ভাবিছিলোঁ একচুৱেলি কণা নদী যিটো এতিয়া খুব ভাইৰেল হৈ আছে তো সেইটো এপিছড মই বেলেগ এদিনা বনাব লাগিব কাৰণ কেলৈ তাত এতিয়া অকণমান পুলিচে ষ্ট্ৰাইক চলাই দিছে কাৰণ কেলৈ মানুহ কৰোণাৰ টাইম মানুহ বহুত হেমাগেম হৈ গৈছে তো সেইকাৰণে তাত আমি আজি নবনালোঁ তো আজি ইয়ালৈকে আহিলোঁ বস্তুখিনি দেখালোঁ আপোনালোকক যিমান পাৰোঁ তো ইয়াতে দেখিবলৈ পাইছে খুব ধুনীয়া খালি পানীখিনি যেনিবা কণা নদীৰ পানীখিনি ইয়াতকৈও ফটফটীয়া মানে বহুত ক্লিন পানী হয় কণা নদী তো সেইকাৰণে আজি ইয়াত আহিলোঁ তো ইয়াত অকণমান পাছত এটা পুৱা বনতে ধনিয়া পিচিছে কি হ'ল তাৰ নাজানো পাগল হ'ল সঞ্জীৱ দা আমাক কুক পলালে মাল জ্বলি গৈছে একচুৱেলি মাংস অনা হৈছিলে কিন্তু মাংসটো মানে কমি গ'ল মানে মানুহ আমাৰ ইয়াত ঢেৰ খায় সিহঁতি তো তেনেকুৱা কথা তো সেইকাৰণে ইয়াৰ পৰা আকৌ লৈ পিনি আকৌ এতিয়া বনাই থকা হৈছে কেৰাহী চেৰাহী ভাড়ালৈ লৈ লোৱা হ'ল কেৰাহী চেৰাহী একো অনা হোৱা নাছিলে সেইকাৰণে এতিয়া লৈ বনাই লোৱা হৈছে এতিয়া ইয়াতে আমি আহিছিলোঁ ব্লগ কৰিবৰ কাৰণে এতিয়া ব্লগ হৈ গ'ল এতিয়া সেই বৰষুণ পুৰা বৰষুণ দি আছে আৰু কিন্তু আমাৰ জুই নোমোৱা নাই কিন্তু দেই আমি বেলেগ জুই একো জ্বলাইছোঁ জুই পুৰা জ্বলি আছে কিন্তু ওপৰত আপুনি বিশ্বাস কৰক বৰষুণ তাক দেখিছে আপোনালোকে পুৰা বৰষুণ আমাৰ সঞ্জীৱ দা মাংসৰ লগত একেৰাহে জড়িত হৈ আছে ইয়াৰ ৰামু হেলমেট পিন্ধি আছে মাথাত পিন্ধিলে কৰোণা হয় বুলি আকৌ লৈ যায় বুলি তো গাইজ এয়া দেখিছে আপোনালোকে দেখিবলৈ পাইছে ময়ো খালি গাই আছোঁ কাপোৰ কানি চব এতিয়া ইয়াত পুৰা বৰষুণ হৈ আছে তো আহিলোঁ তো বেয়া লগা নাই বৰ বিশেষ তো এতিয়া আহিলোঁ এতিয়া বনাই আছে খাই বৈয়ে যাম ইয়াত স্পেচিয়েল ফিল এটা হৈছে তো থাকি কিন্তু ভাল লাগিছে ইয়াত বেলেগ কথা একো নাই থাকি মজা লাগিছে বৰষুণ দি আছে সৰু বৰষুণ দি আছে মাজতে অকণ ডাঙৰকৈ দিছিলে কিন্তু এতিয়া অলপ সৰু বৰষুণ দি আছে থাকি বহুত মজা লাগিছে হেল্ল' গাইজ তো
ইয়াৰ ভাত খাবলৈ ল'লোঁ আমি ভাত খাবলৈ ৰেডি আমি ৰাইজ তো এতিয়া ইয়াতে ভাত খাইছোঁ চবেই তো এতিয়া ভাত খাম নেমু মিলাই আছে নেমুটো মেইন মাংসৰ লগত এই সঞ্জীৱ দা মাংস বনাইছোঁ বিলাইছোঁ তো ইমানেই ভাত খাই ইয়াৰ পৰা ওলাই গৈ থাকিম তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু যদি বেয়াও পাইছে কমেণ্ট কৰি জনাব কমেণ্ট বক্স আপোনালোকৰ কাৰণে খোলা আছে মই কণ্টেণ্টবোৰ ইয়াতকৈও ভাল কৰিবলৈ ট্ৰাই কৰিম সদায় ভাল ভাল কণ্টেণ্ট আপোনালোকক দি যাম তেনে প্লিজ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছবোৰক যাতে আমাৰ বিউটিফুল লখিমপুৰখন ছবি দেখিবলৈ পায় তো মোৰ এইটো চেপ্টাৰ 2 হয় আগলৈ আৰু মই জেগাত ব্লগ কৰি থাকিম আপোনালোকলৈ ভিডিঅ' আনি থাকিম তো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই